হুজাই জিলাত পৰ্যাপ্ত ইন্ধন মজুত আছে। উৰা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ প্ৰশাসনৰ আহ্বান। হুজাই জিলাৰ বিভিন্ন ইন্ধন কেন্দ্ৰত বৰ্তমান পৰ্যাপ্ত পৰিমাণ পেট্ৰল আৰু ডিজেল মজুত থকা বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। যোগান বিভাগৰ তথ্য অনুসৰি জিলাখনত এই মুহূৰ্তত কোনো ধৰণৰ ইন্ধন সংকটৰ আশংকা নাই। প্ৰশাসনে ৰাইজক কোনো ধৰণৰ উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে আৰু স্বাভাৱিকভাৱে ইন্ধন সংগ্ৰহ কৰিবলৈ অনুৰোধ কৰিছে। আজিৰ দিনটোত জিলাখনৰ ইন্ধন কেন্দ্ৰসমূহত মুঠ 2,20,397 লিটাৰ পেট্ৰল আৰু 2,60,647 লিটাৰ ডিজেল আৰু 31,776 লিটাৰ প্ৰিমিয়াম পেট্ৰল মজুত আছে। ইয়াৰ ভিতৰত লংকাৰ মংলচন জগদীশ প্ৰসাদ কেন্দ্ৰত সৰ্বাধিক 17,850 লিটাৰ পেট্ৰল আৰু এনাৰ্জি ষ্টেচন লংকা কেন্দ্ৰত 17,250 লিটাৰ পেট্ৰল উপলব্ধ। আনহাতে ডবকাৰ চুৰেন ছাৰ্ভিচ ষ্টেচনত সৰ্বাধিক 25,961 লিটাৰ ডিজেল আৰু বি দত্ত এণ্ড চন্স ষ্টেচনত 22,073 লিটাৰ ডিজেল উপলব্ধ আছে। জিলা প্ৰশাসনে জনোৱা মতে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে আৰু অবিৰত ইন্ধনৰ যোগান অব্যাহত ৰাখিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।